গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি মই আৰম্ভ কৰিছোঁ আমাৰ গাঁৱৰ মানুহৰ পৰা। আজি ভিডিঅ'টো এটা বিশেষ কাৰণত বনোৱা হৈছে। আপোনালোকৰ এতিয়া বানপানী হৈছে মানে আমাৰ গাঁৱত। এতিয়া এঘৰ মানুহত আছিলোঁ, গোটেই মানুহৰ মানে ভিতৰে চিতৰে পানী সোমাই গ'ল। দেখাই আছোঁ আপোনালোকক, চাই থাকক। তেওঁলোকৰ খোৱাৰ ভিতৰ ইয়াত পানী দেখিছে, ইয়াত পূৰা পানী সোমাই আছে, এইপিনে নৈ আছে। তাৰপিছত আপোনালোকক দেখাই আছোঁ, এইটো এটা ৰুম। এইবোৰ খাবলগীয়া হৈছে এনেকৈ পানীৰ ওপৰত বহি পিনি। ইয়াৰ কেনেকৈ জুই জ্বলাবলগীয়া হৈছে আপোনালোকে দেখক, কিমান কষ্টৰে হেৰি কৰিব লাগিছে। আপোনালোকৰ পিছফালৰ দৃশ্য দেখিছে আপোনালোকে, গোটেই পানীৰ ভিতৰত এয়া দেখিছে আপোনালোকে। আপোনালোকক ধৰি লওক এজাক বৰষুণ দিছিলে, বৰষুণৰ ফলত এয়া পানী হৈ গ'ল আমাৰ গাঁৱত। আমাৰ ঘৰতো বুৰিলে, ঘৰত ভিতৰত পানী সোমোৱা নাই, পিছে আমাৰ অকণমান ওখৰ মানে। এতিয়া ধৰি লওক এওঁলোকৰ ঘৰত চাপৰ সোমাই গ'ল। মই বাহিৰৰ দৃশ্যটো আপোনালোকক দেখাব খুজিছোঁ। ইয়াত দেখিছে, এয়া পানী। এয়া আমি দুজনমান গাঁৱলৈ খবৰ ল'বলৈ আহিছিলোঁ। এয়া দেখিছে পূৰা সোমাই পানী চাৰিওফালে পানী, কেৱল পানী। এতিয়া সমগ্ৰ অসমত পানী, এতিয়া মহাপ্ৰলয় সৃষ্টি হৈছে আমাৰ অসমত। চাৰিওফালেই পানী, গোটেই অসমত পানী আপোনালোকৰ। এতিয়া আমি এটা ৰাস্তাত উঠিছোঁ, ৰাস্তাটো বাৰু পকা, কোনো টেনশ্যন নাই। কিন্তু এই মানুহৰ চব এইঘৰ পিছফালৰ মানুহঘৰ এইঘৰতে হৈছে। এইখন দলং, এইপিনে আছে আপোনাৰ নৈখন, এনেকৈ গৈছে। নৈৰ কাষতে এইঘৰ মানুহ, পূৰা পানী। উটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখন। পলকতে উটি গৈ গোহালিৰে গৰুহাল, পলকতি উটিয়ে মোক কৰিলে কঙাল। উটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখন। কেউফালে গুজৰি গুমৰি আহিলে বান, উটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখন। পলকতে উটি গৈ গোহালিৰে গৰুহাল, পলকতি উটিয়ে মোক কৰিলে কঙাল।